হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ লৈছোঁ গুটি আলুৰ লগত মাছৰ মাথাৰ শুকান ভাজি। তাৰ বাবে মই এনেদৰে মাছৰ মাথা কেইপিছত নিজৰ জোখত নিমখ হালধি সানি লৈছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখ হালধি লৈ ল'ব পাৰে। এতিয়া এখন কেৰাহীত তেলখিনি ভালদৰে গৰম কৰি মাথা কেইপিচ এনেদৰে দি ভালদৰে ভাজি থাকিম। যেতিয়ালৈকে এইখিনি ভালদৰে ভাঙি নাযায় তেতিয়ালৈকে এইখিনি ভাজি থাকিম। মাছৰ মাথা কেইপিচ এনেদৰে ভাঙি লোৱাৰ পাছত মই কাটি লোৱা পিঁয়াজখিনি ইয়াত দি দিম। লগতে মই এটা জলকীয়াও দি দিম। আৰু কাটি লোৱা গুটি আলুখিনি মই ইয়াত দি দিম। মোৰ গুটি আলুৰ চাইজটো অলপ ডাঙৰ আছিল, সেয়েহে মই দুফাল কৰি লৈছিলোঁ। যদি আপোনালোকৰ গুটি আলুৰ চাইজটো সৰু হয় তেন্তে আপোনালোকে তেনেকৈয়ে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এখন ঢাকনাৰ সহায়ত এইখিনি ঢাকি গেছটো মিডিয়াম ফ্লেমত অকণমান দেৰিৰ কাৰণে ৰাখি দিম। মোৰ আলুখিনি সিজিবলৈ আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অলপ বেছিকৈ জ্বলা খায় তেন্তে আপোনাৰ পৰিমাণত জলকীয়া দিব। মই মাত্ৰ এটাই দিছোঁ। ইয়াত আদা নহৰু আমি ব্যৱহাৰ নকৰোঁ, কোনো ধৰণৰ মছলাও ব্যৱহাৰ নকৰোঁ। মোৰ আলুখিনি সিজিবলৈ আৰম্ভ হৈ গৈছে, চাওক ভাঙিব পাৰিছোঁ ধুনীয়াকৈ। এইখিনি গৰম ভাতৰ লগত খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া মই কাটি লোৱা ধনিয়াখিনি দি দিছোঁ এনেদৰে। যদি আপোনালোকৰ কোনোবাই মাছৰ মাথা খাই বেয়া পায় তেন্তে এনেদৰে বনাই খাবচোন, বহুত ভাল লাগে খাই। মাছৰ মাথাৰ শুকান ভাজিখন মোৰ ৰেডি হৈ গৈছে। গৰম ভাতৰ লগত কোনো তৰকাৰী নোহোৱাকৈ এনেদৰে আমি সানি খাব পাৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকেও এনেদৰে বনাই খাব।